নমস্কাৰ আজি মই আপোনালোকৰ মাজত এটা নতুন ৰেচিপি লৈ আহিছোঁ ৰেচিপিটো হ'ল চিৰা পাপৰ চিৰা পাপৰৰ কাৰণে কি বস্তু লাগে মই এবাৰ আপোনালোকক দেখাই দি আছোঁ প্ৰথমত মই পাতল চিৰা 1 কেজি লৈছোঁ তাৰ পিছত লৈছোঁ কেঁচা জিৰা 1 চামুচ বগা তিল 50 গ্ৰাম লৈছোঁ জলকীয়া গুড়া সোৱাদ অনুসাৰ মগজ গুটি 50 গ্ৰাম আদা নহৰু দুটাই 50 গ্ৰাম লৈছোঁ নিমখ সোৱাদ অনুসাৰ লৈছোঁ আৰু লাষ্টত লৈছোঁ মই বেকিং পাউডাৰ আৰু হিং তাৰ পিছত মই চিৰাখিনি অলপকৈ ধুই লম যেহেতু চিৰাখিনি বহুত পাতল আৰু এটো পাপৰ বনাবৰ কাৰণে পাতল চিৰাই লাগে মোটা চিৰা দি ভাল নহব চিৰাখিনি কমপ্লিটলি ধুই হৈ যোৱাৰ পিছত মই বেলেগ বাচন এটাত উলাই দি আছো যাতে চিৰাখিনি বেছি মিলি নাযায় যেহেতু এতিয়া চিৰাখিনি কমপ্লিটলি ধোৱা হৈ গৈছে তাৰ পিছত মই দুইখন হাতেৰে লাৰি দিছো যাতে গুটা লাগি নাযায় ভালকে ধোৱা হৈ যোৱাৰ পিছত এতিয়া মই ইনগ্ৰেডিয়েন্টছখিনি এড দিম প্ৰথমত মই দিছো আদা নহৰু পেষ্ট 50 গ্ৰাম দেন মই দিছোঁ জলকীয়া গুড়া সোৱাদ অনুসাৰ তাৰ পিছত দিলোঁ মই বগা তিল 50 গ্ৰাম মগজ গুটি 50 গ্ৰাম কেঁচা জিৰা 1 টেবুলস্পুন দিছোঁ বেকিং পাউডাৰ হাফ টেবুলস্পুন হিং হাফ টেবুলস্পুন এণ্ড লাষ্টলি এড কৰিছোঁ নিমখ যেহেতু গোটেইখিনি মছলা দিয়া হৈ গ'ল এতিয়া মই ভালকৈ সব মিক্স কৰি লৈছোঁ গোটেইখিনি মিক্স হৈ যোৱাৰ পিছত এবাৰ আপোনালোকে টেষ্ট কৰি চাব ঠিক হৈছে নে নাই বস্তুখিনি মছলাখিনি ঠিক হৈছে নে নাই যদি কিবা কম লাগিছে আকৌ অলপ এড কৰি দিব গোটেইখিনি কমপ্লিটলি মিক্স হৈ যোৱাৰ পিছত মই চিৰাখিনি সৰু সেপাৰেট বাচন এটাত উলাই লৈছোঁ যাতে চিৰাখিনি জলদি শুকাই নাযায় তাৰ পিছত আমাক এনেকুৱা ৰাউণ্ড শেপৰ বস্তু এটা লাগিব য'ত আমি শেপ দিব পাৰোঁ বাট মোৰ ঘৰত তেনেকুৱা একো নাছিল সো মই দৈ বাতি ঢাকন এটা লৈছোঁ আৰু লগত এখন সাফা কাপোৰ এতিয়া বলক দেখাও কেনেকৈ বনাও ঢাকনখন মই টেবুলৰ ওপৰত থৈ তাৰ ওপৰত মই ভিজা কাপোৰখন দিছোঁ হাতখন ভিজাই অকণমান পানী দি লৈছোঁ কাপোৰত তাৰ পিছত হাতত চিৰাখিনি লৈ ঢাকনখনৰ ওপৰত দি এনেকৈ প্ৰেছ কৰি দিছোঁ যেতিয়ালৈ ৰাউণ্ড শেপটো নলয় তেতিয়ালৈ প্ৰেছ কৰিব লাগিব আৰু অলপ জোৰকৈ প্ৰেছ কৰিব লাগিব তেতিয়া চিৰাখিনি ধুনীয়াকৈ হেঁচাই খাই পেলাই ৰাউণ্ড শেপ ল'ব মাজে অলপ হাতখন ভিজাই লৈছোঁ পানীত যাতে চিৰাখিনি উঠি নাহে যেতিয়া ধুনীয়াকৈ শেপটো হৈ যাব তেতিয়া কাপোৰখন উঠাই মই বেলেগ এখন হাতত উলাই লৈ এনে ধৰণে ৰ'দত দি দিছোঁ মই আকৌ কৰি আপোনালোকক দেখাই দি আছোঁ আপোনালোকে ভালকৈ চাই ল'ব আৰু যদি কিবা বুজি নাপায় আপোনালোকে মোক সুধিব কমেণ্টত মই নিশ্চয় ৰিপ্লাই দিম আপোনালোকক এয়া মই এনে ধৰণে কৰি আছোঁ আপোনালোকে এবাৰ চাই লওক ভালকৈ পাপৰখিনি অলমোষ্ট শেপ দিয়া হৈ গৈছে এতিয়া মই ৰ'দত শুকাই দিছোঁ গোটেইখিনি মই গোটেইখিনি চাউলৰ বস্তাৰ ওপৰত শুকাইছোঁ ভালকৈ ধুই লৈ শুকাইছোঁ মই লেতেৰা বুলি নাভাবিব যিহেতু পেপাৰৰ ওপৰত দিলে আঠা লাগি ধৰিব সেইবাবে মই চাউলৰ বস্তাৰ ওপৰতে দিছোঁ পাপৰখিনি শুকাবৰ কাৰণে অলমোষ্ট 2 to 3 days লাগি যায় আপোনালোকে যদি ভাবিছে বনাম দেন আপোনালোকে একেবাৰে আৰ্লি মৰ্নিং উঠি পেলাই বনাব যাতে গোটেই দিনটো ৰ'দ পায় তাৰ পিছত নেক্সট 2 to 3 days আৰু আপোনালোকে ৰ'দত দিব যদি নুশুকায় আফটাৰ 3 days পাপৰখিনি ধুনীয়াকৈ শুকাই গৈছে বোথ সাইড মই আপোনালোকক দেখাই দি আছোঁ এয়া চাওক কিমান ধুনীয়াকৈ শুকাই গৈছে এতিয়া মই কেইটামান আপোনালোকক ভাজি দেখাই দি আছোঁ প্ৰথমত তেলখিনি গৰম হ'বলৈ দিছোঁ তেলখিনি গৰম হোৱাৰ পিছত মই শুকান পাপৰটো তেলত ডিপ ফ্ৰাই হ'বলৈ দিছোঁ পাপৰখিনি অলপ ডিপ ফ্ৰাই হ'ব লাগিব বাট ইমানো ডিপ নহয় যাতে পুৰিয়ে যায় এয়া পাপৰ ফ্ৰাই হৈ গ'ল মই এতিয়া এই বাচনত উলাই দিছোঁ আপোনালোকক দেখাই দি আছোঁ ইমান ধুনীয়াকৈ হৈছে পাপৰটো ঠিক তেনেধৰণে মই বাকীখিনিও ফ্ৰাই কৰি ল'ম গোটেইখিনি ফ্ৰাই হৈ গৈছে অলমোষ্ট মই প্লেটত উলাই আপোনালোকক দেখাই দি আছোঁ এয়া চাওক ইমান ধুনীয়া হৈছে মই হাতেৰে ভাঙিও দেখাই দি আছোঁ ইমান ক্ৰাঞ্চি হৈছে পাপৰখিনি খাবলৈ বহুত ধুনীয়া হ'ব আপোনালোকে ঘৰত বনাব ট্ৰাই কৰিব কিবা যদি বুজি নাপায় মোক কমেণ্টত সুধিব মই নিশ্চয় ৰিপ্লাই দিম এইটো পাপৰ আপোনালোকে 1 year লৈ ষ্ট'ৰ কৰিব পাৰিব ঘৰত যদি কোনোবা সৰু ল'ৰা ছোৱালী আছে তাহাঁতেও খাই ভাল পাব আৰু আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায় দেন প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব